নমস্কাৰ, মই চম্পক। বৰ্তমান সকলোৱে হয়তো ঘৰতে লকডাউন হৈ আছে। আজি 4 দিন পাৰ হৈ গ'ল। কি কৰিব, উপায়তো নাই। গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষতো আজি এই ধৰণৰ কৰোণা ভাইৰাছৰ যি এটা ভয়াৱহ পৰিৱেশ সূচনা হৈছে, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বেলেগ একো উপায় বিচাৰি পোৱা নাই। আৰু গোটেই পৃথিৱীৰ যিমানসমূহ ধনী বা উন্নত ৰাষ্ট্ৰসমূহ আছে, সকলোৱে এই উপায়টোৱে একমাত্ৰ উপায় হিচাপত ব্যৱহাৰ বা প্ৰয়োগ কৰি আহিছে। এতিয়া এই চাৰিওপিনে মৃত্যু, বিভীষিকা, ভয়ানক পৰিৱেশ কিছুমানৰ মাজত আকৌ আমাৰ সাধাৰণ কিছুমান মানুহৰ এটা চিন্তাই সকলোৰে মূৰৰ কামৰণি হৈ আছে। সেইটো হৈছে বৰ্তমান যি ধৰণৰ আজি 21 দিনীয়া লকডাউন, তাৰ পিছতো আকৌ কিমান দিন লকডাউন হ'ব লাগে আজিলৈকে কোনো ধৰণৰ নিশ্চয়তা নাই। বেছিভাগ মানুহৰে কি হৈছে, বেছিভাগ মানুহৰে বেংকত হয়তো বিজনেছ লোন নতুবা যিকোনো ধৰণৰ কাৰ লোন, হোম লোন এইবোৰ থাকেই। প্ৰায় সংখ্যক মানুহৰে কিবা নহয় কিবা EMI দিব লগা থাকে। এই EMI সমূহৰ পৰিশোধৰ কাৰণে বহু মানুহৰ হয়তো মূৰত টোপনি নোহোৱা হৈছে। এই চিন্তাটো দূৰ কৰাৰ কাৰণে আজি এটা ভাল খবৰ আপোনালোকক মই দিবলৈ ওলাইছোঁ। আৰু সেই ভাল খবৰটো হৈছে বৰ্তমান যোৱাকালি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা জনোৱা হৈছে যে কোনো ধৰণৰ 3 মাহৰ বাবে যি ধৰণৰ আমাৰ EMI আছে, সেই EMI সমূহ আমি পৰিশোধ নকৰিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিব যে আমি কিবা ফাইন বা কিবা এক্সট্ৰা চাৰ্জ দিব লাগিব নেকি? কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ দিব নালাগে 3 মাহলৈকে। ইয়াৰ পিছত আকৌ এটা প্ৰশ্ন আহিব যে আমি যদি এই EMIটো 3 মাহ নিদিওঁ, 4 নম্বৰ মাহত দিয়াৰ কাৰণে হয়তো সকলোৰে এটা সমস্যাৰ সন্মুখীন হ'ব। কাৰণ যদি আপোনাৰ EMI মান্থলি 10,000 হয়, এই 10,000 EMIৰ মাজত 10,000কে মান্থলি EMI হ'লে 3 মান্থছত আপোনাৰ EMI হ'ব 30,000। তাৰ লগত আপুনি যদি 4th মান্থত যদি আপুনি এই EMIটো পৰিশোধ কৰিব যায়, তেতিয়াহ'লে আপুনি 40,000 একেলগে দিব লগা হ'ব। আৰু এই এটা সমস্যা সকলোৰে মাজত দেখা দিব। কিন্তু ইয়াৰ কাৰণেও বেংকসমূহে এটা উপায় দিব সকলোকে। সেই উপায়টো হৈছে হয়তো আপোনাৰ যদি EMIৰ যিটো টাৰ্ম থাকিব, সেই সময়টো যদি আপোনাৰ 3 বছৰৰ কাৰণে লোন লোৱা থাকে, সেই 3 বছৰৰ লগত হয়তো আপোনাৰ এই 3 মাহটো এক্সট্ৰাকৈ এড কৰি দিব। নতুবা হয়তো এনেকুৱাও হ'ব পাৰে যে আপুনি যি ধৰণৰ মান্থলি EMI দি আছে, সেই EMIৰ লগত এটা এক্সট্ৰা এই 3 মাহৰ EMIটোৰ এটা এমাউণ্ট যোগ কৰি আপুনি হয়তো পৰিশোধ কৰিব পাৰে। নতুবা আপোনাক এটা সময় ধৰি দিব, হয়তো 6 মান্থ বা 1 year, সেই সময়ৰ ভিতৰত আপুনি এই 3 মাহৰ EMIখিনি পৰিশোধ কৰিব লাগিব। এতিয়া আকৌ এটা প্ৰশ্ন আহিব, সেইটো হৈছে যি ধৰণৰ আমাৰ লোন, ক্ৰেডিট কাৰ্ডৰ লোনসমূহৰ কথাই ক'ব পাৰোঁ। বেছিভাগ মানুহৰে আজিকালি ক্ৰেডিট কাৰ্ড ইউজ কৰে। ইয়াতে বহুতৰে EMI থাকে। এই EMI যদি আমি পৰিশোধ নকৰোঁ বা আমি জেনেৰেলি যদি আমি এই EMIসমূহৰ বা লেনদেনসমূহ বেয়া কৰোঁ, তেতিয়াহ'লে আমাৰ ক্ৰেডিট স্ক'ৰ বা চিভিল স্ক'ৰবিলাক আমাৰ বেয়া হৈ যায়। এই চিভিল স্ক'ৰৰ কাৰণেও চিন্তা কৰিব লগা নাই, কাৰণ EMIসমূহ আমি যদি পৰিশোধ নকৰোঁ এই 3 মাহত, তেতিয়াহ'লেও আমাৰ কোনো ধৰণৰ চিভিল স্ক'ৰ বা ক্ৰেডিট স্ক'ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। এইটো আপোনালোকে নিশ্চিন্তভাৱে থাকিব পাৰে। তাৰোপৰি আমাৰ যি ধৰণৰ EMI আছে, এই EMIসমূহত কোনো ধৰণৰ চাৰ্জ নালাগে যদিও এইটোও নাভাবিব যে আপোনালোকে সেই 3 মাহৰ EMIটো দিব নালাগে। EMIখিনি দিব লাগিবই কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ নোহোৱাকৈ, কিন্তু সেই EMIখিনিত কেৱল আপোনালোকে দিয়াৰ বাবে কিছু সকাহ পাব। কাৰণ এই 3 মাহত আমি কোনো ধৰণৰ ব্যৱসায় পাতিৰ পৰা দূৰত আছোঁ। যিকোনো ব্যৱসায় কৰা মানুহ এজনে ইনকাম কৰিলেহে, টকা পইচা লেনদেন হ'লেহে তেওঁ EMI দিব পাৰে। যিহেতু আমি সম্পূৰ্ণ লকডাউন হৈ আছোঁ, কোনো ধৰণৰ ফাইনেন্সিয়েল কোনো ধৰণৰ আমাৰ ৰিলেশ্যন কাৰো লগত নোহোৱা হৈছে। গতিকে এনে সময়ত আমি বেংকৰ EMI মৰাটো বহুত এটা চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে এই চিন্তাটো আপোনালোকে দূৰ কৰি লওক। যিহেতু কোনো ধৰণৰ ইয়াত মানে পেনাল্টি নালাগে, চ' আপোনালোকে নিজকে কেৱল ঘৰত লকডাউন কৰি নিজৰ লগতে সমাজৰ প্লাছ আপোনালোকে দেশৰ সুৰক্ষাৰ কথা চিন্তা কৰক, যাতে আমি 21 দিনলৈকে সম্পূৰ্ণ নিজকে জনসমাগমৰ পৰা দূৰত ৰাখি আমি এই ধৰণৰ ভাইৰাছৰ লগত যুদ্ধ কৰি যাতে আমি জয়ী হওঁ, তাৰ কাৰণে আপোনালোকে নিজকে সাজু কৰি ৰাখক। ধন্যবাদ।